ভূপেন হাজৰিকাৰ গীত ও মোৰ ধৰিত্ৰী আই অসমীয়াৰ কিয় ইমান আপোন কিয় অসমৰ দাপোন। হয়, আপুনিও নিশ্চয় বিশ্বাস কৰে যে ভূপেন হাজৰিকাৰ গীত ও মোৰ ধৰিত্ৰী আই অসমীয়াৰ আপোন অসমৰ দাপোন। কাৰণ আমি অলপ মন কৰিলেই দেখিম যে ও মোৰ ধৰিত্ৰী আই গীতটোৰ শব্দচয়ন কোমল যদিও চিন্তাশীল আৰু সুগভীৰ। চকু মুদি শুনিব আৰু অনুভৱ কৰিব পৰা থলুৱা অসমীয়া সুৰে আমাৰ মনলৈ বোৱাই আনে এটা অতি চিনাকি অথচ গভীৰ আদৰৰ অনুভূতি। ও মোৰ ধৰিত্ৰী আই ভূপেন হাজৰিকাৰ অনন্য সৃষ্টি। ই কেৱল এটা শ্ৰুতিমধুৰ গীত নহয়, ই আমাৰ আত্মা আৰু আমি জন্মগ্ৰহণ কৰা মাতৃভূমিৰ সৈতে হোৱা আমাৰ এই কথা বতৰা গীতটোত প্ৰকাশিত হৈছে। ঠিক সেইদৰে গীতটো অসমীয়াৰ বিহুৰ আনন্দ উদযাপনৰ স্পন্দন নহয়, ধাননি পথাৰৰ বিশালতা আৰু হুমুনিয়া ইতিহাসৰ প্ৰতিধ্বনিৰ আমাৰ অন্তৰাত্মাত অনুৰণন ঘটায় গীতটোৱে। ইয়াৰ প্ৰতিটো স্তৱকে আমাৰ সামূহিক স্মৃতিৰ চিত্ৰপটত অনেক চিত্ৰ আঁকি দিয়ে। ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই। ভূপেন হাজৰিকাই গীতটো আৰম্ভ কৰে মৃদু শ্ৰদ্ধাৰে, যেনেকৈ সকলোৱে নিজৰ মাতৃক আমি সম্বোধন কৰোঁ। ও মোৰ ধৰিত্ৰী আই আমাৰ পৃথিৱী মাতৃ সতেজ আৰু উৰ্বৰ, নিজৰ দানেৰে আমাক দয়া কৰা আই। এই কথাখিনিতে আছে প্ৰশংসাৰ মাজতো দুখৰ কঁপনি। ভূমিৰ অধিকাৰ খেতিয়কৰ বাবে এক এৰাব নোৱাৰা প্ৰয়োজন, যাক লৈ সমাজত তেজৰ নৈ বৈ যাব পাৰে, শোষণ নিৰ্যাতন হ'ব পাৰে। কিন্তু তেতিয়াই সুৰটোৱে উঠানমা কৰে দুখক অতিক্ৰম কৰা এটা উৰি যোৱা বৃন্দ গীতৰ দৰে। গীতটো মানুহৰ হৃদয় স্পন্দন, স্মৃতিশীল আৰু ই অমৰ। আমি যেন আমাৰ শিপাৰ কথা, খেতিয়কৰ আকাংক্ষাৰ কথা, ধুমুহা পাৰ কৰি নতুনকৈ ফুলি উঠা অদম্য আত্মাৰ কথা গাইছোঁ। গীতটোৱে তেনে অনুভৱ জগাই তোলে। ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই। ৰ'দ বৰষুণ কাটি কৰি ঘাম পেলাই চহ কৰি, তোমাৰ বুকুৰ সোণ চাপাওঁ আনে নিয়ে কাঢ়ি, ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা, তোমার সেনে দিনে আই আমি নিরূপাই। এই গীতটো আমাৰ অৱজ্ঞা, আমাৰ প্ৰতিশ্ৰুতি। আমি আঘাতবোৰৰ দ্বাৰা সংজ্ঞায়িত নহ'ম, আমি সেইবোৰৰ ওপৰত নাচিম, সেইবোৰৰ মাজেৰে গান গাম আৰু এই দেশৰ চিত্ৰপটত নিজৰ কাহিনী আঁকিম। গীতৰ কথা আৰু সুৰে এটা পাক লয় বতাহত কঢ়িয়াই নিয়া সপোনৰ কঁপনিৰ দৰে। গীতটোৱে খেতিয়কৰ আকাংক্ষাৰ কথা কয়, যি আকাংক্ষা পূৰ্ণ নহয় মহাজন আৰু জমিদাৰে যাক কাঢ়ি নিয়ে। এয়াই গীতটোৰ কালজয়ী যাদু। ই আমাক সোঁৱৰাই দিয়ে যে আমি কেৱল মাটিৰ সন্তান নহয়, সাহস আৰু উচ্চাকাংক্ষাৰ উত্তৰাধিকাৰী। এনে লাগে বিষ্ণুৰাভাৰ সপোন আমাৰ ভিতৰতে প্ৰতিধ্বনিত হৈছে। সময়ৰ বালিত নিজৰ যন্ত্ৰণাৰ কথা ক'বলৈ গীতটোৱে যেন আমাক আহ্বান জনায়। মাটিকে সাবতি ধৰি, মাটিকে সাৰথি কৰি, মাটিৰ বুকুত শুনি ভালো জিৰণি পাহৰি, ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা, তোমাৰ চেনে দিনে আই আমি নিৰূপাই। গীতটো মানুহৰ, বিশেষকৈ খেতিয়কৰ সংগ্ৰামৰ গীত। আঘাতত হোৱা ঘাৰ বাবে ই এক বিলাপ নহয়, তেওঁলোকৰ প্ৰয়োজন আৰু পৰিৱেশগত সমন্বয়ৰ মাজৰ সূক্ষ্ম ভাৰসাম্যৰ সোঁৱৰণি এই গীতটো। আমাৰ বেদনাক আওকাণ কৰি আমি আইৰ সৌন্দৰ্যৰ গীত গাব পাৰোঁনে? নোৱাৰোঁ বাবেই ধৰিত্ৰীৰ চেনেহ মাগিছে গীতটোৱে।
গীতটোত এজন মাউৰা ল'ৰাৰ প্ৰসংগৰে ভূপেন হাজৰিকাই যেন খেতিয়কৰ আলাই আঁঠনিৰ কথাকেই কৈছে, যিয়ে শ্ৰোতাৰ হৃদয় সহজতে স্পৰ্শ কৰে। মই হলো মাউৰা ল'ৰা, মোৰ আই নাই, কাবুল কৰোঁ ধৰিত্ৰী মোৰ, তুমি হবা আই। গীতটো কেৱল এটা সুৰীয়া গীত নহয়, ই এটা আত্মিক আৰু সত্য অন্বেষণৰ গীত, মাটি আৰু খেতিয়কৰ যুগ যুগৰ সম্বন্ধৰ গীত, এটা হৃদয়ৰ কাহিনী, ইতিহাসৰ অনন্য চিত্ৰণ। সেয়ে ই আমাৰ সামূহিক আত্মাক প্ৰতিফলিত কৰা এখন দাপোন, আমাৰ অতীতৰ সুৰ, আমাৰ বৰ্তমানৰ ছন্দ, আমাৰ ভৱিষ্যতৰ প্ৰতিশ্ৰুতি, যি কথা অসমীয়াৰ প্ৰাণত অনুৰণন ঘটাবলৈ যেন ভূপেন হাজৰিকাই বিচাৰিছিল। মই হলো মাউৰা ল'ৰা, মোৰ আই নাই, কাবু কৰোঁ ধৰিত্ৰী মোৰ, তুমি হবা আই। মৰম শ্ৰদ্ধা অদম্য আশাৰে এই ভূমিত খোজ কঢ়াৰ সময়ত আই ধৰিত্ৰীৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ অসমীয়াক এই গীতটোৰে ভূপেন হাজৰিকাই যেন পথ প্ৰদৰ্শন কৰিছিল। হয়, এইটো কেৱল এটা গীত নহয়, ই অসমীয়াৰ উত্তৰাধিকাৰ, আৰু সেইবাবে অসমীয়াৰ ইমান আপোন। সেয়ে অসমীয়াই হৃদয় আৰু প্ৰাণেৰে গায় এই গীতটো। আমাৰ হৃদয়ৰ উপত্যকাবোৰত হে মোৰ ধৰিত্ৰী আই চিৰদিনৰ বাবে প্ৰতিধ্বনিত হওক, যি আমাৰ আত্মা, আমাৰ সহনশীলতা আৰু আমাৰ পৃথিৱী মাতৃৰ প্ৰতি আমাৰ অন্তহীন প্ৰেমৰ প্ৰমাণ। গীতটোত অসমীয়া আত্মাৰ সৈতে সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, উপভোগৰ বাহিৰলৈ গৈ আৱেগক আমন্ত্ৰণ কৰা হৈছে। মনত ৰাখিব, মূল কথাটো হ'ল গীতটো বৌদ্ধিক গভীৰতা আৰু আৱেগিক অনুৰণনৰ মাজত ভাৰসাম্য ৰক্ষা কৰা এটা সাৱলীল আৰু যুগমীয়া গীত। মাটি আৰু খেতিয়কৰ সম্বন্ধ আছে যুগ যুগৰ, কৃষক মাটিৰ মিলনত দিয়ে অন্তৰায়, অ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াশীলা। আমাৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অসম, ভাৰত তথা বিশ্বৰ সংগীত ৰত্নসমূহৰ এনে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।